গাইস আজি এটা এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিছো দাদা বহুত হ'ল এনেকুৱা কোৱা সোনকালে তোৰ মাল টকাব হ'লে নাই ভিডিঅ' এটা বনাব নোৱাৰো তোৰ ধৰি ভাই ভিডিঅ' আপলোডে কৰিব পৰা নাই কিবা এটা নহয় কিবা এটা কৰি শাস্তি কৰে মানে অলপ মনে থাকচোন নহ'লে দিম গৈ চ' গাইস আজি এটা এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিছো অলপ বেছি হৈছে কিন্তু আয়ো মাৰিলৈ আয়ো মনে নাথাকে তো গাইস আজি এনেকুৱা ধৰণৰ ঠাচু ভিডিঅ' লৈ আহিছো মানে এনেকুৱা ধৰণৰ ঠাচু ভিডিঅ' লৈ আহিছে চ' গাইস ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চিৰিয়ালি চাই গৈ থাকোঁ তেতিয়াহে ভিডিঅ'টোৰ মোৰ পাৰ্টা খুল যায়গা আৰু আপোনালোকে এনজয় কৰিব পাৰিব এণ্টাৰটেইনমেণ্ট ল'ব পাৰিব যে মোহনৰ কোন তেনেহ'লে অতি সোনকালে মোহনৰ জীয়েফজনীৰ লগত আমি অলপ ধেমালি কৰোঁ অকণমান ফূৰ্তি কৰোঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ আপোনালোকে যে মোক চিনিয়ে নাপাইছে মোৰ নাম হৈছে মোহিনী পাইছো কিয়নো নাপাম মই যে মোহনৰ লগত বিয়া হোৱাৰ কথা এটা ভাবিছো কথাটো কেনেকুৱা হ'ব আপোনালোকে মোক জনাবচোন মোহনৰ লগত বিয়া কি মজা বঢ়িয়া হ'ব দেই মজা কথা মোৰ যে বৰ ডাঙৰ সমস্যা এটা হৈছে ডাঙৰ সমস্যা কি এই যে মোহনে যে মোক চিনিয়ে নাপাইছে সেইটো সমস্যা আপোনালোকৰ মাজত যদি কোনোবাই মোহনক চিনি পাইছে মোৰ লগত পুৰা কানেকশ্যন কৰাই দিবচোন চি কথা আমি বাস্তৱত চিনি নাপাইছে টিভিতে চিনি পাইছে তেতিয়াতে মোক আকাশত উৰি ফুৰিছো কথা উৰিবলৈ দেখোন মোৰ পাখিয়ে নাছে হ'ব দিয়ক নুইছো এই যে মোহনক যেনেকে আপোনালোক চবে বেঙেনা দিব পাৰিছে মোহনকো বেঙেনা দিছো তোমাকো দিম 1 কিলো 2 কিলো 2 কিলো 4 কিলো 5 কিলো 1 পাল্লা তোমাকো বেঙেনা দিম তুমি ল'ব লাগিব দেই কিন্তু কথা দেহবাৰী আউটপোষ্ট দিব হ'লেই দেখোন টাইম হৈ গৈছে তুচি কথা টাইমটো হৈ গৈছে বলক তেতিয়াহ'লে আমিও বেহাৰবাৰী আউটপোষ্ট চাওঁগৈ মোৰ কিন্তু ফেভৰেট দেই আপোনালোকে জনাবচোন ফেভৰেট হয়নে নহয় তেতিয়াহ'লে বলক চিকটা বেঙেনা দিম নে বাইদেউ কিন্তু ৰ'ব 1 মিনিট কথা এটা ক'ব পাহৰিয়ে গ'লোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব তেতিয়াহ'লে মোৰ ভিডিঅ' বনাব উৎসাহ আৰু বাঢ়ি গৈ থাকিব চ' আৰু যদি মোৰ ভিডিঅ'টো বহুত ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব দেই প্লিজ ব্লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বটন আহিব অল বটনত অ'কে কৰি দিব চ' বাই টাটা গুড নাইট বিস্কুট